हेलो एवरीवन वेलकम बैक टू आवर चैनल लार्न उइथ मी। আজি আমি তোমালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা। আমি সকলোৱে জানো যে 15 আগষ্ট আহি আছে। আমাৰ 15 আগষ্টৰ দিন আমি স্বাধীনতা দিৱস পালন কৰিম। এই দিন মান পিছতেই আমাৰ 15 আগষ্ট হ'ব। সেই কাৰণে আমি আজি স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা পঢ়ো আহা। ঠিক আছে, আৰম্ভ কৰো। স্বাধীনতা দিৱস আৰম্ভণি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতৰ সোণালী ইতিহাসত উদীয়মান দিন। এইটো সেই দিন যেতিয়া ভাৰতে 200 বছৰৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসা সংগ্ৰাম আছিল, য'ত বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষে আমাৰ মাতৃভূমিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। স্বাধীনতা দিৱস আমাৰ দেশৰ জন্মদিনৰ দৰে। আমি প্ৰতি বছৰে 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰোঁ। ইয়াক সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বন্ধ হিচাপে উদযাপন কৰা হয়। ইয়াক আমাৰ দেশৰ ইতিহাসত ৰঙা আখৰৰ দিন বুলি কোৱা হয়। স্বাধীনতা দিৱসৰ ইতিহাস। ব্ৰিটিছসকলে প্ৰায় 200 বছৰ ধৰি ভাৰতত শাসন কৰি আহিছে। ব্ৰিটিছ শাসনৰ অধীনত মানুহৰ জীৱন দুখজনক আছিল। ভাৰতীয়সকলৰ দাস হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁলোকক একো কোৱাৰ কোনো অধিকাৰ নাছিল। ভাৰতীয় শাসকসকল ব্ৰিটিছ বিষয়াসকলৰ হাতত কেৱল পুতলা আছিল। ব্ৰিটিছ শিবিৰত ভাৰতীয় সৈন্যসকলক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল আৰু কৃষকসকলে শস্য খেতি কৰিব নোৱাৰাৰ বাবে অনাহাৰত মৃত্যুমুখত পৰিছিল আৰু গধুৰ ভূমি কৰ পৰিশোধ কৰিব লগা হৈছিল। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল। মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, ভগৎ সিং, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহেৰু, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, দাদাভাই নৌৰোজীৰ দৰে বিখ্যাত নেতাসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল। তেওঁলোকৰ বহুতে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ অৱদান আৰু প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত স্মৰণীয়। আমি স্বাধীনতা দিৱস কিয় উদযাপন কৰোঁ? বহু বছৰৰ সংগ্ৰামৰ পিছত ভাৰতে স্বাধীনতা অৰ্জন কৰিছিল। ভাৰতে ব্ৰিটিছৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল আৰু 1947 চনৰ 15 আগষ্টত সম্পূৰ্ণ স্বায়ত্তশাসন লাভ কৰিছিল। সেইকাৰণে ভাৰত বা বিদেশত বাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ হৃদয়ত এই দিনটোৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতে 2025 চনৰ 15 আগষ্টত 79 বছৰ স্বাধীনতা সম্পূৰ্ণ কৰিব। এই দিনটোৱে আমাক স্বাধীনতা সংগ্ৰামীসকলৰ সমগ্ৰ সংগ্ৰাম আৰু স্বাধীনতা প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা
বলিদান দিয়া জীৱনৰ কথাও সোঁৱৰাই দিয়ে। আমাৰ নায়কসকলে যি বেদনাৰ মাজেৰে পাৰ হৈ গৈছে সেইটোৱে আমাক সোঁৱৰাই দিছে যে আজি আমি উপভোগ কৰা স্বাধীনতা লাখ লাখ মানুহৰ তেজ বলিদান দি অৰ্জন কৰা হৈছে। ই ভাৰতৰ প্ৰতিজন নাগৰিকৰ ভিতৰত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰে। ই বৰ্তমান প্ৰজন্মক সেই সময়ৰ জনসাধাৰণৰ সংগ্ৰামক নিবিড়ভাৱে বুজায় আৰু তেওঁলোকক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে পৰিচিত কৰে। স্বাধীনতা দিৱসৰ তাৎপৰ্য। স্বাধীনতা দিৱসে মানুহৰ মাজত দেশ প্ৰেমৰ অনুভূতি সৃষ্টি কৰে। ই জনসাধাৰণক একত্ৰিত কৰে আৰু তেওঁলোকক অনুভৱ কৰায় যে আমি বহুতো ভিন্ন ভাষা, ধৰ্ম আৰু সাংস্কৃতিক মূল্যবোধৰ সৈতে এখন ৰাষ্ট্ৰ। বৈচিত্ৰ্যৰ মাজত একতা হৈছে ভাৰতৰ মুখ্য সাৰাংশ আৰু শক্তি। আমি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ অংশ হ'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, য'ত ক্ষমতা সাধাৰণ মানুহৰ হাতত আছে। সমাপ্ত। আপোনালোকে যদি এইটো ভিডিঅ'ৰ পৰা অলপ উপকৃত হৈ থাকে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কমেণ্টত যদি তোমালোকৰ বা আপোনালোকৰ যদি একো প্ৰয়োজন আছে তেনেহ'লে জনাব পাৰে, মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। থেংকছ ফৰ ৱাচিং।